নমস্কাৰ। স্বাধীনতা দিৱসৰ উপলক্ষে দেশৰ শ্বহীদসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মই মোৰ স্বৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব। মোৰ কবিতাৰ শিৰোনাম শ্বহীদ। মাহ হালধিৰ গোন্ধ নাযাওঁতেই কত জোৱান পত্নী বিধৱা হৈ ৰয়। দায়িত্ব শলাগৰ নামত শ্বহীদ বেদীত দুপাহমান ফুল আগবঢ়োৱা হয়। অশ্ৰুসিক্ত নয়নে শ্বহীদ বেদীত ফুলেৰে শ্ৰদ্ধাঞ্জলি জনায়। দেশৰ স্বাৰ্থত যুঁজি প্ৰাণ দি তুমি যে ধৰণীৰ পৰা চিৰদিনৰ বাবে মেলানি মাৰিলা। তোমাৰ ত্যাগৰ বিনিময়ত কিহৰেনো যাচি শলাগৰ শৰাই। শ্বহীদৰ কেঁচা তেজৰ বিনিময় ৰূপে দুপাহ ফুলকে দিলো আগবঢ়াই। সুস্থ সবল মানুহ হঠাৎ হৃষ্টপুষ্ট মানুহো হঠাতে পংগু হৈ ৰয়। এয়া জানো নহয় ঈশ্বৰ আল্লাহৰ লীলা, ইও এক প্ৰকাৰৰ নিষ্ঠুৰ নিয়তি।